নমস্কাৰ আমি পঢ়ি আছিলোঁ ক্লাছ 9 সেকেন্ড চেপ্টাৰটো ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ তাৰ পাতি ইতিমধ্যে আমি পঢ়িলোঁ যে কিদৰে যে জাতীয় অনুষ্ঠানবিলাক গঢ়াৰ যিটো প্ৰক্ৰিয়া সেইটো আৰম্ভ হ'বলৈ ধৰিছিল আৰু কিদৰে আজি আমি পঢ়িম কিদৰে ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ যিটো অনুষ্ঠান গঠন হৈছিল কেন্দ্ৰই গঠন হৈছিল কোন কোন ইয়াৰ আঁৰত আছিল ব্যক্তি তাৰ বিষয়ে আমি পঢ়িম কি হ'ল চোৱা যিজন গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিন আছিল তেওঁ কি কৰিছিলে যে তেওঁ কাৰ্যকালতে এই ক্ৰিয়াটো সংঘটিত হৈছিল এলেন অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া এই নামটো মনত ৰাখিবা যে কোন এলেন অক্টেভিয়ান হিউম এজন এ.ও. হিউম বুলি যাক জনা যায় তেওঁৰ নেতৃত্বত কি হৈছিলে তেওঁৰ নেতৃত্বত তেওঁ এটা দায়িত্ব দিছিলে যে ভাৰতত এটা কি হ'ব লাগে এনেকুৱা এটা অনুষ্ঠান সৃষ্টি হ'ব লাগে যিটোৱে ভাৰতীয়সকলৰ স্বাৰ্থত কাম কৰিব পাৰে এইটো ভাৰতীয়সকলৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান তেওঁলোকে যাতে গঢ়ি তুলিব পাৰে তাৰ বিষয়ে তেওঁলোকে কি কৰিছিলে যুঁজা চলাবলৈ আৰম্ভ কৰিছিলে আৰু সেই মৰ্মে কি কৰিলে চোৱা হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলৰ সম্বন্ধে এখন মুকলি চিঠি লিখিছিল কিমান সময়ৰ কথা এইটো 1 মাৰ্চ 1883 খ্ৰীষ্টাব্দত তেওঁ এখন মুকলি চিঠি লিখিছিল আৰু তেওঁ কি জনাইছিল যে তেওঁলোকে আহ্বান জনাইছিল যে এটা আমি দেশ সেৱাৰ স্বাৰ্থত দেশ সেৱাৰ মানে দেশক আগুৱাই নিয়াৰ স্বাৰ্থত কি কৰিব লাগে জপিয়াই পৰিব লাগে বা আমি আগবাঢ়ি আহিব লাগে তেনেদৰে তেওঁ চিঠিখনত লিখিছিল আৰু সেই চিঠিখনৰ সন্মান ৰাখি বা সঁহাৰি জনাই প্ৰায় 50 জন ছাত্ৰৰ মানে এজন কি হৈছিল এখন বৈঠক হৈছিল কলিকতাত এখন বৈঠক হ'ল আৰু সেই বৈঠকৰ নাম কি আছিল ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন আৰু তেওঁলোকে এটা সিদ্ধান্ত কৰিছিল যে দেশখনৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান তেওঁলোকে কি কৰিব গঢ়ি তুলিব জাতীয় অনুষ্ঠান হ'ব লাগিব সি আৰু যিয়ে কি কৰিব ভাৰতীয়সকলৰ স্বাৰ্থত মাত মাতিব উন্নতিৰ স্বাৰ্থত মাত মাতিব আৰু কি কৰিব তেওঁলোকৰ জাতীয় আৱেগ থাকিব ঠিক আছে নেক্সট কৈছে যে বোম্বাইত এখন মহাসভা তেওঁলোকে আয়োজনৰ প্ৰস্তাৱ এটা লৈছিল কিন্তু যে বোম্বাইত তেওঁলোকে এখন কি কৰিব আৰু এখন মহাসভা তেওঁলোকে তাত পাতিব ঠিক আছে আৰু গভৰ্ণৰ জেনেৰেল ডাফৰিনে হিউমক উৎসাহ যোগাইছিল আৰু এই ক্ষেত্ৰত কিন্তু যিজন লৰ্ড ডাফৰিনে কি কৰিলে হিউমক যে তুমি এনেকে ধৰণে আগবঢ়া বুলি উৎসাহ কিন্তু যোগাইছিল আৰু 1885 চনৰ 28 ডিচেম্বৰত বোম্বাই গোকুলদাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল মনত ৰাখিবা ক'ত হৈছিল এখন মুম্বাইত থকা গোকুলদাস তেজপাল সংস্কৃত কলেজত এই মহাসভাখন অনুষ্ঠিত হৈছিল 1885 চনৰ 28 ডিচেম্বৰত ইতিমধ্যে তেওঁলোকে কলিকতাতে সিদ্ধান্তটো লৈছিলে যে বোম্বাইত তেওঁলোকে এখন মহাসভা অনুষ্ঠিত কৰিব আৰু কি হ'ল ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72 জন প্ৰতিনিধিয়ে অধিৱেশনস্থলীত উপস্থিত হৈছিল আৰু মুঠ 72 জন প্ৰতিনিধি মানে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল মুঠ আছিল 72 জন প্ৰতিনিধি সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক আৰু সভাপতিৰ বাবে কি কৰা হৈছিল নিৰ্বাচন কৰা হৈছিল নিৰ্বাচনত কোন জয়ী হৈছিল যিজন কলিকতাৰ এজন বেৰিষ্টাৰ তেওঁ জয়ী হৈছিল আৰু তেওঁৰ নাম আছিল উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় এই নামটো মনত ৰাখিবা মহাসভাৰ প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল আৰু এই মহাসভাতে যিটো জাতীয় অনুষ্ঠান গঢ়ি তুলিছিল সেইটোৰ নাম আছিল কি ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো বৰ্তমানেও আমি আছে বুলি গম পাওঁ হয় নাই যাক আমি কংগ্ৰেছ বুলি জেনেৰেলি কৈ থকা হয় সেইটোৱে হ'ল কি ভাৰতীয় জাতীয় কংগ্ৰেছ যিটো কেতিয়া কোন দিনাখন গঠন হৈছিল 1885 চনৰ 28 ডিচেম্বৰত ই গঠন হৈছিল ভাৰতৰ সকলোবোৰ জাতি গোষ্ঠী সম্প্ৰদায় জনমতৰ প্ৰতি সন্মান জনাই কংগ্ৰেছ আগুৱাই অহাৰ কৰ্মপন্থা স্থিৰ কৰিছিল আৰু তেওঁলোকৰ কৰ্মপন্থা কি আছিলে তেওঁলোকে কাকো পিছ নেপেলাই জাতি গোষ্ঠী সম্প্ৰদায় প্ৰতিটো জনমতৰ প্ৰতি তেওঁলোকে সন্মান জনাব আৰু তেওঁলোক কি কাম কৰিবলৈ আগুৱাই আহিব বুলি তেওঁলোকে কৰ্মপন্থা স্থিৰ কৰিছিল এটা নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন নিবেদনৰ মাজতে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল মানে এটা খুব শান্তশিষ্ট দল তেওঁলোকৰ কোনো ধৰণৰ আন্দোলন বা তেনেকুৱা ধৰণৰ কোনো প্ৰথমতে মটিভ নাছিলে উদ্দেশ্য নাছিল কিন্তু তেওঁলোকে এটা নৰমপন্থী দল মানে তেওঁলোকৰ কোনো উগ্ৰতা বা হিংসাৰ কোনো তেনেধৰণৰ উদ্দেশ্য নাছিল আৰু তেওঁলোকে কি কৰিছিলে অভিযোগ আবেদন নিবেদন কৰিছিলে যে কিবা এটা সমস্যা আছে তেওঁলোকে ব্ৰিটিছলৈ আবেদন লিখিছিলে তেনেধৰণে চৰকাৰক যাতে তেওঁলোকে সমস্যাৰ প্ৰতি মনোযোগ দিব পাৰে তাৰ বাবে তেওঁলোকে কংগ্ৰেছ চৰকাৰৰ ওচৰত আহ্বান জনাইছিল ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসন যন্ত্ৰত ভাৰতীয় প্ৰতিনিধিত্ব বিচৰাটোৱে জাতীয় কংগ্ৰেছৰ অন্যতম লক্ষ্য আছিল আৰু কি কৈছে তেওঁলোকে যাতে ইংৰাজ শাসক যিসকল ভাৰতত আছে ঠিক আছে আৰু ব্ৰিটেইনৰ যিসকল চৰকাৰ সেই চৰকাৰৰ মাজত সম্পৰ্কটো ভাল হ'ব লাগে আৰু ভাল কৰিবলৈ কি বোলে ভাৰতীয় প্ৰতিনিধিসকলক যাতে শাসন যন্ত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে যাতে সেই ব্যৱস্থাটো হ'ব পাৰে তাৰে বাবে তেওঁলোকে কি কৰিছিলে মানে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সেইটোৱে আছিল তেওঁলোকৰ অন্যতম এটা লক্ষ্য
আৰু সেই আশা কৰিয়ে কি কৰিলে 1890 খ্ৰীষ্টাব্দত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় এই ব্যক্তিজনৰ নেতৃত্বত এটা সজাতি দলক মানে এটা ভাৰতীয় দলক কলে পঠিওৱা হৈছিল ইংলেণ্ডে পঠিওৱা হৈছিল তেওঁলোকক ক'বলৈ গৈছিল যে ভাৰতীয়সকলক তেওঁলোকৰ শাসন যন্ত্ৰত যাতে অন্তৰ্ভুক্ত কৰে সেই কথাষাৰ ক'বলৈ তেওঁলোকে ইংলেণ্ডলৈ গৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় এটা দল কিন্তু কি হ'ল 1892 খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইনে কাৰ্যত ভাৰতীয়ক একো নিদিয়াটোৱে জাতীয় কংগ্ৰেছক হতাশ কৰিছিল আৰু কি হ'ল 1892 খ্ৰীষ্টাব্দত ভাৰতক কিন্তু যিখন ভাৰত পৰিষদ আইন তাত কিন্তু ভাৰতীয়সকলৰ কোনো ধৰণৰ মানে একো আশা তেওঁলোকে তাত নেদেখিলে একো নাপালে গতিকে কংগ্ৰেছ কি হ'ল হতাশ হ'ল শান্তিপূৰ্ণ উপায়েৰে ব্ৰিটিছৰ পৰা বহু আশা কৰিও একো নোপোৱাত কংগ্ৰেছৰ এচাম নেতাকৰ্মী মনত প্ৰচলিত চিন্তা ত্যাগ আৰু মানসিকতা গঢ়ি উঠিছিল যিটো আগৰ পৰা চলি আহিছিল সেই নিয়মটো ত্যাগ কৰা এটা তেওঁলোকৰ মনত ভাৱধাৰা গঢ়ি উঠিছিল অৰ্থাৎ তেওঁলোকে নৰমৰ পৰা চৰমপন্থী হ'বলৈ তেওঁলোকে গৈ আছিল কাৰণটো আছিল জাতীয় কংগ্ৰেছ আছিল নৰমপন্থী কিয় নৰমপন্থী তেওঁলোকে আবেদন নিবেদন কৰিয়ে ভাল পাইছিল যে আবেদন নিবেদন কৰি আমি কামখিনি কৰাব লাগে কিন্তু ব্ৰিটিছে হিতে বিপৰীতটো কৰিলে আৰু সেই কাৰণে এই কিছুমান ইয়াৰে নেতাকৰ্মী অৰ্থাৎ কংগ্ৰেছৰ নেতাকৰ্মীৰ মনত কিছুমান অন্য ভাৱধাৰা তেওঁলোকে গঢ়ি তুলিছিল কংগ্ৰেছৰ ভিতৰত এটা নতুন শক্তিয়ে গা কৰি আছিল আৰু তেতিয়া কি হ'ল কংগ্ৰেছৰ ভিতৰত আন এটা শক্তি যিটো আমি চৰমপন্থী বুলি জানো তেওঁলোকৰ গা কৰি উঠিছিল তেওঁলোকে আবেদন নিবেদনৰ পন্থা পৰিহাৰ কৰি ব্ৰিটিছৰ বিৰুদ্ধে হস্ত হ'বলৈ সকলোকে সকীয়াই দিছিল যে ব্ৰিটিছক এনেকৈ আমি আবেদন নিবেদন কৰি থাকিলে কাম নহ'ব ব্ৰিটিছে এই ভাষা বুজি নাপায় গতিকে আমি অন্য পন্থা হাতত ল'ব লাগিব যাতে আমি আন্দোলনৰ পন্থা যিটো সেইটো হাতত ল'বলৈ কিন্তু এই চৰমপন্থীৰ পৰাই লাহে লাহে আৰম্ভ হৈছিল 1905 চনত ঘটি যোৱা দুটা উল্লেখযোগ্য ঘটনাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰৰ চৰাত এক প্ৰবল চাঞ্চল্য সৃষ্টি কৰিছিল 1905 চনটো মনত ৰাখিবা ইয়াত দুটা খুব গুৰুত্বপূৰ্ণ ঘটনা এটা ভাৰতত ঘটে এটা বাহিৰত ঘটিছিল বাহিৰত ঘটাটো আছিল প্ৰথমটো আছিল যে জাপানৰ হাতত ৰুছিয়াৰ পৰাজয় জাপানৰ হাতত কাৰ পৰাজয় হৈছিল ৰুছিয়া আৰু আন এটা হ'ল বংগভংগ ঠিক আছে এই দুটা খুব গুৰুত্বপূৰ্ণ ঘটনা 1905 চনত ঘটিছিল এছিয়াৰ ক্ষুদ্ৰ শক্তি জাপানে শক্তিশালী ৰাষ্ট্ৰ ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই কি কৰিলে ভাৰতীয় জাতীয়তাবাদীসকলৰ মনত সংগ্ৰামী চেতনা জাগ্ৰত কৰিলে তেওঁলোকে উদাহৰণ এটা পালে যে জাপানৰ দৰে এখন সৰু দেশ ঠিক তেওঁলোকে এখন শক্তিশালী এখন দেশ সেই সময়ত ৰুছিয়াক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল গতিকে ভাৰতীয়সকলৰ মনতো তেওঁলোকে কি কৈছিলে সাহস পাইছিলে আত্মবিশ্বাস জাগি উঠিছিল যে আমি পাৰিম ঠিক আছে গতিকে আমি পাৰিম সেই ভাৱটো তেওঁলোকৰ মনত জাগি উঠিছিল আৰু তাৰ পৰৱৰ্তী সময়ত কি হৈছিল আনহাতে কাৰ্জনৰ বংগভংগই অৰ্থাৎ বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰোধী মনোভাৱ জাগ্ৰত কৰি তুলিছিল আৰু কি হ'ল যে বংগদেশক দুভাগ কৰিছিল লৰ্ড কাৰ্জনে গতিকে সেই যিটো ঘটনা সেই ঘটনাটোৱে কি কৰিলে ভাৰতীয় যিসকল জাতীয়তাবাদী আছিলে তেওঁলোকৰ মনত তীব্ৰ মানে ইংৰাজ বিৰোধী যিবিলাক মনোভাৱ সেয়া কিন্তু শক্তিশালী হৈ উঠিছিল আৰু লাহে লাহে তাৰ কিন্তু মানে বহিঃপ্ৰকাশ হ'বলৈ আৰম্ভ কৰিছিল 1905 চনত বাৰাণসী জাতীয় কংগ্ৰেছ সভাপতি গোপাল কৃষ্ণ গোখলে নৰম সুৰৰ ভাষণ বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল আৰু খুব ঠাণ্ডা সুৰত এজন মানুহে ভাষণ দিছিল সেইজন আছিল গোপাল কৃষ্ণ গোখলে তেওঁৰ ভাষণ কোনে বেয়া পাইছিল সেই নৰম সুৰৰ খুব ঠাণ্ডা সুৰৰ ভাষণ 1905 চনত দিছিল এই ব্যক্তিজনে কিন্তু ভাল পোৱা নাছিল কোনে বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল যে এনেকৈ ভাষণ দিলে নহ'ব ইমান ঠাণ্ডা মুণ্ডা হৈ থাকিলে আমি কামিতে নিদিব আৰু তেওঁৰ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল তেওঁ কৈছিল যে এইবিলাক অনুনয় বিনয় ত্যাগ কৰিব লাগে মানে ব্ৰিটিছৰ ওচৰত ইমান সৰু হৈ থকাৰ দিনটো নাই গতিকে আমি কি কৰিব লাগে আমি অন্য পন্থা কঠোৰ পন্থা অৱলম্বন কৰিব লাগিব তেতিয়াহে আমি কি হ'ব আমি কিবা এটা কৰিব পাৰিম নহ'লে এনেকৈ থাকি যাব এই ঘটনা কেন্দ্ৰ কৰি কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিছিল আৰু এই ঘটনাটো কেন্দ্ৰ কৰি মানে কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিছিল তেওঁলোকৰ নিজৰ মাজতে কিন্তু বিভেদ সৃষ্টি হৈছিল মানে মতৰ অমিল ঘটিছিল 1906 খ্ৰীষ্টাব্দত দাদাভাই নৰজীৰ সভাপতিত্বত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনে স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিস্থিতি কিছু পৰিৱৰ্তন ঘটে কিন্তু সেই সময়তে সেই পৰিস্থিতিটো কোনে চম্ভালি লয় দাদাভাই নৰজীয়ে কি কৰিলে যে স্বদেশী আন্দোলন তেওঁলোকে স্বদেশী আন্দোলন যিটো কাৰ্যসূচী মানে কি বংগভংগৰ বিৰোধিতাত স্বদেশী আন্দোলন হৈছিল আৰু এই কাৰ্যসূচীটো কংগ্ৰেছে গ্ৰহণ কৰাৰ লগে লগে কিন্তু যি মতানৈক্য তেওঁলোকৰ মাজত আহিছিল সেয়া কিন্তু নাইকিয়া হৈছিল গতিকে তেওঁলোকৰ পৰিস্থিতি কিছু পৰিৱৰ্তন ঘটিছিল কিন্তু 1907 খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত জাতীয় কংগ্ৰেছৰ দুটা শিবিৰত বিভক্ত হয় চৰমপন্থী আৰু নৰমপন্থী আৰু কি হয় শেষত গৈ পেলাই সেইটোৱে হয়গে যিটো ৰূপমুখনি চলি আছিলে যে 1907 খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত যিখনত মানে সভা হৈছিলে তাতে কি হয় কংগ্ৰেছৰ দুটা শিবিৰ হয় এটা চৰমপন্থী এটা নৰমপন্থী মানে যিসকলে কি হ'ব কঠোৰ পন্থা ল'ব ব্ৰিটিছৰ বিৰুদ্ধে আৰু নৰমপন্থীসকলে কি হ'ব অনুনয় বিনয় কৰিব আবেদন নিবেদন কৰিব আমাক এইটো কাম কৰি দিয়ক সেই ধৰণে চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল প্ৰধান তিনিজন আছিল মান ব্যক্তি য'ত চৰমপন্থীৰ দলত আছিল
সেইকেইজন হ'ল বাল গংগাধৰ তিলক, লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল। আৰু এই তিনিজনকে লাল, বাল আৰু পাল বুলি কোৱা হয়। নামটো মনত ৰাখিবা। গতিকে এই তিনিজনৰ নামটো তোমালোকে মনত ৰাখিব লাগিব। চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয় মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। আৰু চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত কি এই স্বৰাজ হওক, স্বদেশী হওক, মানে স্বদেশী আমি বস্তু ব্যৱহাৰ কৰিব লাগে, হয় নাই? স্বৰাজ অৰ্থাৎ আমাক সম্পূৰ্ণ স্বাধীনতা লাগে, বা জাতীয় শিক্ষা, এই বিষয়বোৰৰ ওপৰত আস্থা ৰাখি তেওঁলোকে কি কৰিছিলে যে জাতীয়তাবাদৰ যিটো গতি, অৰ্থাৎ বিশেষকৈ ৰাজনৈতিক জাতীয়তাবাদৰ যিটো গতি, তাক তেওঁলোকে বৰ্তাই ৰাখিছিল বা আগবঢ়াই নিছিল। আৰু 1916 খ্ৰীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। আৰু 1916 চনলৈকে তেওঁলোক ক'ৰ পৰা আঁতৰি আছিল? যে মূল জাতীয় কংগ্ৰেছৰ পৰা তেওঁলোক আঁতৰত থাকি কিন্তু তেওঁলোকৰ উদ্দেশ্য বা যিবিলাক তেওঁলোকৰ কৰ্ম আছিল সেইখিনি কিন্তু ভাৰতীয়সকলৰ প্ৰতি আছিলে, জাতীয়তাবাদৰ প্ৰতিয়ে আছিলে। গতিকে আজিলৈ আমি ইমানতে সামৰিছোঁ ভিডিঅ'টো। নেক্সট দাদাভাই নৰজিৰ পৰা লাষ্ট টপিক আমি নেক্সটটো ক্লাছত পঢ়িম। ধন্যবাদ।